Guys, welcome back to my another video. তো আজি আমি গৈ আছো আসাম ডাউনটাউন ইউনিভাৰ্চিটি। তো আপোনালোককো দেখুৱাই আছো। তো ব্লগটো প্ৰথম পৰা শেষলৈকে চাই থাকিব। তো ব্লগ ষ্টাৰ্ট কৰোঁ। গাড়ীটো উঠিলোঁ পালচাৰ 220 চাই লওক। তো আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ। তো আমাৰ জাৰ্ণিটো এবাৰ ষ্টাৰ্ট হ'ব। বন্ধুসকল, আমি আছোঁ এতিয়া মৰিগাঁও 12 বজাৰ পৰা আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে। গতিকে আমি মৰিগাঁও ৰোডত যাম। তো নাৰেংগী এফালে যাব পাৰি, আমি সেইটো ছাইডে যাম। আমি মানে ৰহাৰ ফালে হৈ আপোনাৰ হাইৱে হৈ নাযাওঁ আৰু এইটো ছাইডে আমি গুচি যামগৈ চিধা। তো চাই থাকক, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব। ইয়াতে লিখা আছে আপোনাৰ মৰিগাঁও, চন্দ্ৰপুৰ আৰু নাৰেংগী। আমাৰ মেইন উদ্দেশ্য হৈছে নাৰেংগীলৈ যোৱা। তো মৰিগাঁও 12 বজাৰ পৰা নাৰেংগীলৈ 90 কিলোমিটাৰ হয়। তো দীঘলীয়া হ'ব চফৰটো, গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। তো আমি এতিয়া তেল ডিপুত সোমালোঁ। তেল ডিপুত সোমাই আমি তেল ভৰাব লাগিব, কাৰণ দীঘলীয়া যাত্ৰা হ'ব, তেলটো বেছিকৈ লাগিবই। গতিকে তেলটো ভৰাই লওঁ আমি। তো তেলৰ দামো বহুত বাঢ়ি গ'ল। পাৰ লিটাৰ আপোনাৰ 89 হৈ গ'ল। খাইছে আৰু জলজপৰ কৰি। তো তেলটো ভৰোৱা হৈ গ'ল। মৰিগাঁও দণ্ডুৱাত তেলটো ভৰালোঁ, 500 টকা তেল ভৰালোঁ, দীঘলীয়া যাত্ৰা। তো মৰিগাঁৱলৈ আৰু আপোনাৰ 7 কিলোমিটাৰ আছে। মৰিগাঁও পামহি এতিয়া, বলক। তো গাইজ, ফাইনেলি আমি মৰিগাঁও পাই গ'লোঁ আহি। তো এইখন মৰিগাঁও কলেজ হয়। মৰিগাঁৱৰ ভিতৰতে এখন নাম জ্বলা কলেজ হয় এখন। তো কোনোবাই যদি পঢ়িম বুলি ভাবিছে আহিব পাৰে। তো বন্ধুসকল, আমি মৰিগাঁও টাউন পাই গ'লোঁ। বহুত ভোক লাগিছে, গতিকে হোটেলখনত সোমালোঁ। সোমাই কিবা এটা খাই যাওঁ। ৰাতিপুৱা গতিকে একো খাই নাহিলোঁ, ইয়াতে কিবা এটা খাই যাওঁ আৰু। তো বহি ল'লোঁ। এতিয়া পৰঠা আৰু চাহ অৰ্ডাৰ দিছোঁ। তাৰপিছত এতিয়াও আছে 80 কিলোমিটাৰমান। তো গতিকে কিবা এটা খাই লওঁ, ভোক লাগিব ৰাস্তাত, ইয়াতে খাই লওঁ।
ইয়াতে পৰঠাটো খুব ভাল বনাইছে। তো আপোনালোকে আহিব পাৰে, হোটেলখনৰ নামটো চাই লওক ভালকৈ, মই দেখাই দিছোঁ এইটো। তো গাইজ পেট মোৰ ভৰাই খাই ল'লোঁ। খাই হোৱাৰ পাছত এতিয়া ক'তো ৰোৱাৰো ছিষ্টেম নাই, আৰু আপোনাৰ 79 কিলোমিটাৰমান আছে, গতিকে ক'তো ৰোৱাৰো কৈ নাথাকোঁ, চিধা ইউনিভাৰ্চিটিলৈকে যাম। তো চাই থাকক। তো বন্ধুসকল, বৰ্তমান আমি উপস্থিত হৈছোঁ আহি বঘৰা। তো বঘৰা পাইছোঁ আহি। বঘৰাৰ পৰা আৰু আপোনাৰ 60 কিলোমিটাৰমান আছে। তো আগবাঢ়ি গৈ থাকোঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব, প্লিজ কৰি দিব, আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ ন। তো বন্ধুসকল, এইখিনিতে বহুত ডাঙৰ জ্বালা এটা হৈ গ'ল। তো আমি আহি জাগিৰোড পালোঁহি। আমি যাব লাগিছিল নাৰেংগী ৰোডত, আমি আহি পালোঁ জাগিৰোড। আমাৰ ৰাস্তা ভুল হৈ গ'ল। তো আমি আকৌ পিছুৱাই যাব লাগিব। পিছুৱাই গৈ পেলাই আপোনাৰ চনকা আৰু পবিতৰা যোৱা ৰোডত সোমাব লাগিব। ইয়াতে আমি ট্ৰেফিক যিজন আছিল তেখেতক সুধি পেলাই আমি 7 কিলোমিটাৰ আহিলোঁ। আকৌ 7 কিলোমিটাৰ বেক হৈ পেলাই আকৌ আমি চনকা ৰোডত সোমাই পবিতৰা ছাইডে হৈ যাব লাগিব। তো জ্বালা। এজন মানুহ লগ পালোঁ, মানুহজনৰ সৈতে আমি গম পালোঁ যে এইটো ৰোডত যদি আমি যাওঁ নাৰেংগী আৰু চনকা যাব পাৰিম। তাৰপিছত এইফালে চিধা যদি যাওঁ আমি পবিতৰা চন্দ্ৰপুৰ এইফালে যাব পাৰিম। গতিকে আমাৰ মেইন উদ্দেশ্য হৈছে নাৰেংগী যোৱা, গতিকে আমি এইটো ৰোডত যাব লাগিব। তো বন্ধুসকল, আমি আহি আছোঁ, বৰ্তমান আমি পাইছোঁ আহি চনকা ফালে যোৱা ৰোডটো। তো আপোনালোকে যদি চিধা যায় তেনেহ'লে চনকা পিকনিক স্পট যাব পাৰিব। আপোনালোকে চনকা পিকনিক স্পটৰ যদি ব্লগছটো চোৱা নাই, মোৰ আই বটনত আছে, আপোনালোকে চাই ল'ব পাৰিব। তো আমি চিধা গুচি আহিলোঁ, এতিয়া আমাৰ নাৰেংগী যাব পাৰিম এইফালে।
তো গাইজ ফাইনেলি আমি পাই গ'লোঁ আহি আছাম ডাউন টাউন ইউনিভাৰ্চিটি। তো সেইখনে আছাম ডাউন টাউন ইউনিভাৰ্চিটি। তো গৈ আছোঁ তালৈ, চাই থাকক। এইখনে হৈছে আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ যিখন মেইন গেট হয় এখন। ইয়াতে এজন ছিকিউৰিটি গাৰ্ড থাকে, তেখেতক পাৰ্মিশ্যন ল'লেহে ভিতৰলৈ সোমাব পাৰি। তো মাস্ক মৰাটো বাধ্যতামূলক, মাস্ক নামাৰিলে আপুনি ভিতৰত সোমাব নোৱাৰে। ওপৰলৈ উঠি যাব লাগিব। তো বহুত ওপৰত আছে ইউনিভাৰ্চিটিখন। তো চাওক, এইবিলাক ষ্টুডেণ্ট আহি আছে। গাইজ ফাইনেলি আমি পাই গ'লোঁ আহি আছাম ডাউন টাউন ইউনিভাৰ্চিটি। তো গাইজ এইখনেই হৈছে আছাম ডাউন টাউন ইউনিভাৰ্চিটি। চাওক না কি সুন্দৰ পৰিৱেশ, খুব সুন্দৰভাৱে সজাই থৈছে গোটেই ইউনিভাৰ্চিটিখন। এয়া এটা অংশহে, বহুত ডাঙৰ ইউনিভাৰ্চিটিখন। গোটেইখন এবাৰ ওপৰৰ পৰা ভিউটো দেখাম, আপোনালোকে চাই ল'ব। এইটো হৈছে কেণ্টিন, ইয়াতে ষ্টুডেণ্টবিলাকে খোৱা বোৱাৰ ব্যৱস্থা ইয়াতে আছে চব। তো চাওক ইমান ডাঙৰ এখন ইউনিভাৰ্চিটি। তো গাইছ এইটো এটা হৈছে ব্লু প্ৰিণ্ট হয়, এইটো আছাম ডাউন টাউন ইউনিভাৰ্চিটি। তো ওপৰৰ পৰা আপোনালোকে এনেকুৱাই দেখিব, একদম একজেক্ট লোকেশ্যনত মানে এইটো ব্লু প্ৰিণ্ট বনাই থোৱা হৈছে। ইউনিভাৰ্চিটিখনৰ পৰা আপোনালোকে চিটিৰ ভিউটো ধুনীয়াকৈ ল'ব পাৰে, ব্ৰহ্মপুত্ৰৰ ভিউটো ল'ব পাৰে।
তো বন্ধুসকল এই আছিল আছাম ডাউন টাউন ইউনিভাৰ্চিটি। তো যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। প্ৰতিটো ডিপাৰ্টমেণ্টত গৈ আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ সিমানখিনি সময় নাছিল আমাৰ। তো যিমান পাৰিলোঁ দেখালোঁ। তো বাই বাই ইউনিভাৰ্চিটি, বাই বাই, টাটা। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ল, তাৰ কাৰণে আপোনালোকক ক্ষমা বিচাৰিছোঁ। তো আজিলৈ টাটা, বাই বাই। আকৌ এটা পুনৰ নেক্সট ব্লগত লগ পাম। বাই।